and good morning Ahom namaskar moi Nitu's World channel to loi আপোনালোক সকলোকে স্বাগতম জনাইছো মঞ্চখনত আজি এটো মোৰ ফাৰ্স্ট ভিডিও নাজানো কেনেকুৱা হ'ব অলপ নাৰ্ভাস অলপ মানে ভালকৈ নাৰ্ভাস হৈছো আৰু আপোনালোকে নিশ্চয় ভিডিওটো ভাল পাব আৰু সহাৰি জনাব থাম্বনেল লিখি হয়তো গম পাইছে আপোনালোকে ভিডিওটোত কি হ'বলৈ গৈ আছে হয় ভাইটি আৰু মই আজি এটা চ্যালেঞ্জ কৰিম নাজানো কেনেকুৱা হ'ব পাৰিম নে নোৱাৰিম চ্যালেঞ্জটো খতম কৰিব আশা কৰো কমপ্লিট কৰিব পাৰিম সাগে আপোনালোকে চাই থাকিব আজি আমাৰ এই চ্যালেঞ্জটো আজি আৰম্ভ কৰো মোৰ লগত আছে মোৰ সৰু ভাইটি নামটো কৈ দে ভৈৰৱ world's most Jolo chip challenge হ'বলৈ গৈ আছে এটো আজি ভাইটি আৰু মোৰ মাজত এটো চ্যালেঞ্জটো কৰিছে যদি কমেন্ট কৰিব তো আনবক্সিংটো কৰো টান এটো মেইন বস্তুটো ইয়াৰ মাজতে আছে এটা ওয়ান চিপ চ্যালেঞ্জ হ'ব এটো এইটো খোলাৰ আগতে আমি আমাৰ যিকিটা প্ৰয়োজনীয় বস্তু হেকিটা আগত আনি লওঁ এইটো এতিয়া আমি খাম ট্রাই কৰি চাও কি হয় মাত্ৰ এপিছে আহিছে এয়া খালি পেকেটত অকমান টুকুৰা টুকুৰকে ভাগি গৈছে আমি এনেকে ট্রাই কৰিম প্ৰথম বাইটো তুমি লোৱা না ল মই সৰু বাইটা লৈছো একদম সৰু মো বহুত টিকলা সা কিমান কল লৈছো 1 2 5 বহুত বেছি জ্বলা বাস মই অকনমান লৈছিলো বাইট ইমান কোন থাকিলেও মোৰ একন বাইট থাকি গল মোৰ নাকৰ পানী আহিবলৈ আৰম্ভ কৰিছে ইমানে জ্বলা হেকুটি আহি গৈছে স্যাৰ এটো জলো চিপস পাইছে সাগে worldৰ যোনটো সবকে লাইভত আহিছে জলপ চিপস ফেসবুকত লাইভ আহিছে মই মাত্ৰ সৰু অকমান বাইটটা ট্রাই কৰিছো ইমানে মানে জ্বলা নহয় এতিয়াও ইমানখিনি বাকি আছে সব আপোনালোকে কমেন্ট কৰিব কোনোবা যদি এটো চ্যালেঞ্জ কৰিছে আগত গুটেকনটো খোৱাৰটো এটো সম্ভৱ কথা আকৌ ইমানবাৰ ট্রাই কৰি চাও মজা ঠাণ্ডা দিনত খাবলৈ মজা হ'ব বহুত বেছি জ্বলা
বহুত জ্বলা আৰু ইমানটো বাছি আছে খাবলৈ আছে আৰু ইমানটো চাওক অৱস্থা জলো চিপছ চেলেঞ্জ এতিয়াও আছে নোৱাৰো খাব এইটো বাছি থকা অংশটো যিটো আমি আজি খতম কৰিব নোৱাৰো কেতিয়াও মই অলপ ধৈৰ্য দিব পাৰিছো কিন্তু ই নোৱাৰিছে মই যাব one bite এইবোৰ মুকুন্দ জলো চিপছ এইটো খতম কৰিব লাগিব আজি চকলেট খাই হ'লেও চিপছ খাই হ'লেও আমুল কুল খাই হ'লেও খতম কৰিবতো লাগিবই না নো চেলেঞ্জ কৰে পসিবল নহয় চেলেঞ্জৰ নামত ধপ্পা মই নোৱাৰিম বুলি ভাবিছিলোঁ কিবাকে সহ্য কৰিছোঁ আৰু এটা বাইট খাইছোঁ এখন অসুবিধা দুখলে জ্বলা লাগি আছে সুন্দৰ বাপৰে ইমান জ্বলাও চকু অৱস্থা দিছে নাই ইমানটো বাচি আছে ভৰাম দিয়া কেঁচা গাখীৰ এবাৰ মইতো ল'ব লাগিব ই গুটখা খায় সেইকাৰণে বেছি ৰিয়েকশ্যন কৰিছে মই যিহেতু তেনেকুৱা একো বস্তু নাখাওঁ জ্বলা খাওঁ ঘৰত কেপি খোৱা অৱস্থা কেপি ইমানটো বাকী আছে নাজানে মাত্ৰ সৰু বাইট এটা খাইছো মোৰ এইবিলাকত অলপ মছলা পৰিছে চাগে জ্বলিছে অলপ এইবিলাক বিৰাট জ্বলিছে ভিডিঅ'টো মাজে মাজে ৰখাবলগীয়া হৈছে চিটুৱেশ্যনটো দেখিছে কেনেকুৱা হৈছে এই কণ আৰু বাকী আছে যিহেতু হাত দাঙি দিছে নোৱাৰে খাব নোৱাৰো মোৰ কাৰণে কোনো এইটো পচিবল নহয় এইটোতো খতম কৰিবই লাগিব যিহেতু 200 rupees লৈছে আনোতে পানী জানি খাই থাকিলে জ্বলাটো কমে কিন্তু ৰৈ দিলে মানে আকৌ পুৰে শীতল শ্ৰেষ্ঠা আমাৰ মামী আহক মোৰ নাকৰ পানী ওলাব জল চিপছ খাই আছো ইমান জ্বলা লাইফত খোৱা নাই দেই ধুনীয়া ঘৰৰ আটাইতকৈ চবতকৈ জ্বলা মই খাওঁ মাংসত হওক ভাজিত হওক মই খাওঁ কিন্তু আজি মোৰ ফাটি গৈছে একচুৱেলি মানে ৰজনীগন্ধা খাই থকা হয় কেপি খাই থকা হয় এইবিলাকৰ মানে কাৰণে মানে যিখন অলপ পাতলা হৈ যায় বৃহৎ ৰিয়েকশ্যন নাজানে এজনী কেনেকৈ আছে একো জ্বলাই লগা নাই মই কথাই ক'ব পৰা নাই ইমানটো বাকী আছে আৰু এইটোতো খতম কৰিমেই আজি চাওক আৰু বোলে চেলেঞ্জ কৰে আইচ কিউব খাব দিয়ে
মই আৰু সহ্য কৰি আছোঁ আৰু কিবাকে ছোৱালী মানুহৰ কথা ওমেন পাৱাৰ এইটো বাইট বাকী আছে আৰু এইটো একদম জল্দিছে খতম কৰিলে কাম ফিনিছ সৰু কৰিলোঁ খোৱা তুমি খোৱা মই নোৱাৰোঁ পকৰা পচিবলে নহয় এইটো নাই কৃষ্ণ কাণত ধৰি লওঁ দেই মই জিন্দেগীত আৰু নাখাওঁ কেমেৰা ক'ত আছে পাহৰিলোঁ এবাটি জলকীয়া দি লাগিলে ঘৰত মাংস বনাই খাম কিন্তু জীৱনত জলচুপ নাখাওঁ মোৰ পেটত ৰিয়েকশ্যন কৰিছে এইটো বাইট বাকী আছে এইটো খাই খতম দিম ইয়াৰ অৱস্থাটো বেয়া হোৱাৰ কাৰণ আছে ই দুবাৰকৈ আজি লেট্ৰিনলৈ গৈছে লেট্ৰিন যোৱাৰ পিছত এইটো চেলেঞ্জ কৰিছে এয়া বাই টোটেলি খতম দিলে নাই যাক কয় চেলেঞ্জ কেমেৰাটো অফ হ'লে মই চিঞৰিম এইটো বাইট আৰু খাইছোঁ লাষ্ট আৰু নাই অকণমানো নাই এইটো লাষ্ট বাইট কৃষ্ণক চিন্তি পুৰিছে বহুত বেছি পুৰিছে হ'লেও মই খাইছোঁ খতম দি দিম আৰু ইয়াৰ পৰা বিচুতি মোৰ এইবিলাকহে পুৰিছে এইবিলাক পুৰিছে মানে মছলা পৰিছে নেকি আজি দুবাৰ কৈছোঁ মই ৰাতিপুৱাই পংকজ আকৌ পুৰে একেবাৰে জ্বলাই লগা নাই আছে ফিনিছড একো জ্বলাই লগা নাই নেকি লাগিছে বহুত বেছি লাগিছে জ্বলা লাগিছে পেট পুৰিছে বুকু পুৰিছে ফিনিছড ভিডিঅ'টো দীঘল নকৰোঁ বেছিকৈ তো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু পাৰিলে এইটো প্ৰথম ভিডিঅ' এই ভাগৰ ভাগৰ তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাপোৰ্ট কৰিব আপোনালোকে ভিডিঅ'টো ভাল পালে ধন্যবাদ